উফ, গোটেই এখন টিকেট যে বিক্ৰী হ'ল আৰু দেই। একদম ঠিকে কৈছে দীপক, মইতো ভাবিছিলো টিকেট চাগে ৰৈয়ে যাব। অ' ভাই, মোৰলৈ একদম টেনশ্যন লাগি গৈছিল জাননে নাই। লাষ্টত কেইটামান টিকেট বিক্ৰী নহয়। তাৰপিছত আৰু এজনে আহি কেনে গোটেইকেইটা টিকেট একেবাৰে লৈ গ'ল, তেতিয়াহে অলপ ভাল লাগিছে মনটো জাননে নাই। সেই মানুহজনে কিবা এটা পালে হয় দে, বহুতকেইটা টিকেট লৈছে। তই ঠিকেই কৈছ, এনেকৈ ঘূৰি ঘূৰি বিক্ৰী কৰাটো বহুত একদম কষ্ট হৈ আছিল। সেই মানুহজনে একেবাৰে গোটেইকেইটা ল'লে কাৰণেহে আমি অলপ শান্তি পালোঁ। সেই মানুহজনে কিবা এটা পালে হ'ল। ইমানকেইটা টিকেট বিকিলোঁ আকৌ, আমিতো কিবা খাব লাগিব না। তো বল, আমি এক পেকেট চিপছ কিনি তিনিওটা ভগাই খাওঁ বল। বল টিকেট বিকি ভোকতে পেট টুকুৰা লাগি গৈছে জানানে নাই। তাকে সেইকাৰণেতো কৈছোঁ, বল। দেউতা ল'ৰা, টিকেট বিক্ৰী হ'লনে নাই? টিকেট একদম চাফা কৰি দিছোঁ, এটাও নাই। হয় নেকি? বঢ়িয়া তেন্তে বলক নহ'লে হিতেশ দা, এতিয়া আমি বজাৰখিনি কৰি লৈ আহোঁ। খেলত কি লাগিব? বৰান, তুমি ঠিকে কৈছা, বলা। ককাইদেউ, আপুনি যাব নেকি? যাব পাৰি, বলক তেন্তে। পিছে লিষ্টখন বনাব লাগিছিল নহয়। মনত থাকিবই দিয়ক। নাই এইবোৰ ৰিস্ক ল'ব নোৱাৰি। ঘৰত অহাৰ পিছত বোলে এইটো পাহৰিলো সেইটো পাহৰিলো, তাতকে গোটেই লিষ্টখন বনাই লোৱা ইমান টাইম নাই। ঠিকে কৈছে আপুনি। দীপক, আমি কৈ যাম, তুমি লিখা। হ'ব আপোনালোকে কৈ যাওক। তোমালোকে কৈ যোৱা। উৰুকাৰ দিনাই পাতিম বুলি ভাবিছো খেলখন, ইমান গণ্ডগোল হৈ গ'ল, পতাই নহ'ল খেলখন। আপুনি ঠিকে কৈছে। বাদ দিয়ক সেইবোৰ, এতিয়া নতুনকে পাতিব লাগে। মানুহবোৰে টিকেট কেইখন লৈছে, এতিয়া যেনেকে নহওক পাতিবই লাগিব আৰু। ঠিকে আমাৰ এতিয়া প্ৰথম পুৰস্কাৰ লিখ চিতল মাছ এটা, আৰু লিখ হাঁহ এটা। লিখিলো। বাৰু এতিয়া লিষ্ট চব বনোৱা হৈ গ'ল, এতিয়া যাব লাগে। বলা বলক দেউতা, আমিও যাওঁ নেকি? নালাগে, তহঁতি যাব নালাগে। গোটেই কেইজন মানুহে আকৌ এটা কামতো লাগি থাকিলে কেনেকে হ'ব? তহঁতি ইপিনে যি আয়োজন কৰিব আছে তহঁতি কৰ, আমি যাই কেনে পুতুককে লৈ আহো। হ'ব দিয়া দেউতা, তোমালোকে জল্দি যাই কেনে বজাৰখিনি কৰি লৈ আহা। হ'ব। বল ধুনু চিম্পু, আমি লাগি যাওঁ আমাৰ কামত। দেউতাহঁতে বেছি দেৰি নকৰে, আহিয়ে পাব আৰু। ঠিকে কৈছে, বল আমি টেবুল চেবুল ঠিক কৰি লওঁ গৈ, বল। বল। দীপক ৰিংকি, তই কেতিয়া আহিলি? মই অলপ আগতে আহিলো ৰ। পিছে তহঁতৰ কি খবৰ কচোন, বহুত দিন পিছত লগ পালো। আমাৰ ভালে, তোৰ কেনেকুৱা খবৰ? মোৰো ভালে। তহঁতি বোলে লটাৰী খেল খেলাইছ, তাকে শুনি কেনে ময়ো আহিলো। ভালে কৰিলি দে আহি। আহ পিছে কচোন, তোৰ চহৰত থাকি কেনেকুৱা লাগিছে বাৰু? ভালে লাগে, বেয়াও নালাগে, কিন্তু তহঁতৰ কথা বৰকে মনত পৰে জাননে। আমি যে আগতে পথাৰত কেনেকে খেল ধেমালি কৰিছিলো, কেনেকে খেলিছিলো, তাত যে এইখিনি অকণো টাইম নাপাওঁ জাননে। সেইকাৰণে মই দেউতাক কৈছো যে এতিয়া আৰু মই চহৰত নপঢ়ো, মই ইয়াতে পঢ়িম। হয় নেকি? মজ্জা তেন্তে, আকৌ আমি আগৰ নিচিনা খেলিব পাৰিম। আগৰ নিচিনা আমি একেলগে পঢ়িম, স্কুল যাম, তাৰপিছত খেল ধেমালি কৰিম, কি যে মজা লাগিব। তই ঠিকেই কৈছ, মোৰ তহঁতক এই অকণো ভাল নালাগে জাননে। ভালে কৰিলি দে ৰিংকি, ইয়াতে থাকিবি তই এতিয়াৰ পৰা। ইহঁতৰ তোৰ কথা বৰকে মনত কৰি থাকে। গাঁৱতো এতিয়া ইমান ভাল স্কুল আহিছে, আকৌ ইমান ভাল স্কুল বনাইছে, ইয়াতে তই পঢ়িব পাৰিবি। আংকেল, আপুনি ঠিকেই কৈছে। আজিকালি আকৌ গাঁও আকৌ চহৰতকে কম নহয়, গলিয়ে স্কুল, জাননে নাই? সেইকাৰণেতো ভাবিছো আংকেল আৰু নাযাও বুলি। পিছে মই তোৰ মাৰ হাতত কেইটামান টিকেট দি থৈ আহিছিলো নহয়, সেইকেইটা তই আনিছনে নাই? আনিছো। ভালে কৰিছ দে, তই ইয়াতে থাক, আমি খেলখন আৰম্ভ কৰো আৰু। বলে মই ভি আহি গৈছো। দীপক, খেলখন আৰম্ভ কৰিছনে নাই? চৰ্দাৰজি, আমি আৰম্ভ কৰিম আৰু। কৰা জলদি কৰা, মই একদম ৰখি আছো, কি পাও লাগি গৈছে। আমাক অলপমান সময় দিয়ক, আমি এতিয়া আৰম্ভ কৰি দিম আৰু। আৰম্ভ কৰা। পেটুলা, কিৰিস্কা সুনেগা গানা বেমাৰ তোৰ গাতো লাগিলে নেকি? আমি ইয়াতে কিৰিস্কা গানা পতা নাই নহয়, লটাৰীহে পাতিছো কিবা।
নাই নাই দেখা নাই নেকি এইবোৰ চব বস্তু আছে কৰিমহে এতিয়া তই টিকটমতে আহিত ভাল লাগে তোক জোকাই দীপক তই ইয়াৰ লগতনো কি চুপতে মাৰি আছ খেলখন পাত না কোনে কি পায় মোৰ বহুত চাবলৈ মন গৈছে আমি বা কি পাওঁ মই মুৰ্গীটো পালেই হ'ল তাতে মই সন্তুষ্ট দে ৰিংকি এতিয়া আমি পাতো দুজনমান মানুহ আহিব আছে আৰু তই পালেতো আমি ভালে পাওঁ হেই দীপক তুমি কি বলিছা আমি পালে কি তুমি ভাল নাপাও নেকি নহয় চৰ্দাৰ দা আমি চবে পালে ভাল পাওঁ তাই আমাৰ পুৰণা বন্ধুটো বহুত দিন পিছত লগ পাইছে সেইকাৰণে কৈছো আৰু ঠিকে আছে দিয়া আলু মই আহি গলো খেলখন কি মই শেষতহে পালো নেকি নাই ককা আপুনি একদম বেষ্টি টাইমত পাইছে হয় নেকি ডেকা ল'ৰা বঢ়িয়া বিয়ৈ কি খবৰ চবৰ আপোনাৰ মোৰ খবৰ ভালে আপোনাৰ কেনেকুৱা মোৰো মেষ্টি খবৰ বাৰু পিছে আপুনিও টিকেট লৈছিলে নি লৈছিলো কাৰণেতো আহিছো এখন বহি লৈছো পুৰা বঢ়িয়া তেন্তে মোক বেলেগ একো নালাগে খালি মই হাঁহটো পালেই হ'ল হাঁহটোতে মই সন্তুষ্ট হাঁহটো মোকহে লাগে ময়ে পাম হাঁহটো আপুনি নাপায় কি কথা কয় হে বিয়য় ময়ে পাম আপুনি নাপায় দেখা যাব পিছত কোনে পায় কোনে নাপায় বিয়য় আপুনি ঠিকে কৈছে আই এম অলৱেজ ৰাইট তেন্তে এতিয়া সকলোৱে আহিছে নহয় আমি এতিয়া খেলখন আৰম্ভ কৰিব লাগে নহয় চৰি এজন আছে আৰু বাকী মানুহবোৰক যে গেজেলা ভুকু মাৰিব মন যায় লটাৰী খেলৰ কাৰণে ইমান দেৰি কৰে নে খেলখন ষ্টাৰ্ট হলে নেকি বাৰু মই এতিয়াহে আহিছো কিন্তু নাই কৰা নাই ৰ'ব আপোনাৰ কাৰণে ৰখি আছিলো আহক ঠিকে আছে দিয়া এতিয়া সময় হৈ গ'ল এতিয়া আৰু কোনোবা আহিব থাকিলেও আমি ৰখিব নোৱাৰো আমি এতিয়া আৰম্ভ কৰি দিলো আৰু দেউতা এনাউন্স কৰা কোনে কি পাইছে তেন্তে আজি আমাৰ প্ৰথম পুৰস্কাৰৰ নম্বৰটো হৈছে 2838 মই পাইছো এখন লক টিকেট চাই লওক দাদা আপুনি মাৰি দিলে প্ৰথম পুৰস্কাৰটো মই আপোনাক কৈছিলোৱে নহয় কিবা না কিবা পাবই আপুনি তুমি ঠিকে কৈছিলা মই কম গাল টিকেট লৈছিলো নেকি নাপাম যে হয় বাৰু ঠিকে কৈছে আপুনি যে দুখন বহি লৈ ললে এতিয়া আমাৰ দ্বিতীয় পুৰস্কাৰৰ নাম্বাৰটো হৈছে 2588 দিলো বহাই দিলো মই পাইছো এতিয়া যোনে পোৱা নাই মন দিয়া নকৰিব আজি আমি লটাৰী বুলি এটা খানা ৰাখিছো ঘৰত সৰুকে এটা পাঠা ছাগলী মাৰিছো তো সকলোৱে খানাটো খাই যাব তেন্তে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিলো যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি দিব নাপাহৰিব আৰু আপোনালোকে কেনেধৰণৰ কণ্টেণ্ট চাব ভাল পায় মোক জনাব দেই আৰু আজি আমি লটাৰী ভিডিঅ' দিলোঁ তো ধন্যবাদ।